हेलो एवरीवन কি খবৰ আপোনালোক আশা কৰো সকলো ভালে আছে আজি আপোনালোক সকলোকে দেখিলা ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো মই আছো এতিয়া মাৰ ঘৰতে মই ঘৰলৈ যোৱাই নাই যাম আৰু দুই দিনত মিষ্টাৰ আহিব নিবলে তো সাখো ইয়া পোৱালি টিকলু আমাৰ ইয়াত দেখিছে নে বা ঘৰত হেন্নাখন মাটি পেলালে দেতা ঘৰত আছিল দেতা ঘৰ আছিল দেতা কামলৈ গ'ল মাটি পেলালে 10 গাড়ী মান পেলালে নেকি ইয়াত মই দেখাই দিছো ৰব या চাকচোন গুটে মানে এতিয়া খেলি মেলি নিচিনা হৈ আছে এখন গুটে খেলি মেলি নিচিনা হৈ আছে মায়ে উপায় নাপায় এনেকে থকা দেখি হেই অকমান বেলেগকে হাজিয়া লগালে এখিনিতে 600-700 টকা গুছিয়ে যাব লৈ ল'ব তো সেইকাৰণে মায়ে নিজে অকমান কৰিছে দেতাই কৰিলে বা দেতাই অকমান কৰি মেলি গ'ল এতিয়া মায়েও অকমান লাগি দিছিলে এনেকে খহাই দিলে দেখো অকমান দেখিছেনে বা অকমান খহাই দিলে এতিয়া মা গা বিষ হৈছে শুই আছে মই কৈছো ইমান গা বিষাই নকৰিলতো হয় ন কুচু নেমাইলতো হয় তাৰপিছতে এয়াই তাৰপা ভন্টি হেত আছে এই কিজনী দেখিছেনে ভন্টিহত পোৱালি বগৰী হেই কৰি আছে বগৰী কুটি আছে এতিয়া আমি বগৰী খাম দেখাম বা আপোনালোকক তো সেই কিজনী আজি ভিডিওটো পাছবেলা আৰম্ভ কৰিছো আগবেলা পৰা আৰম্ভ কৰা নাই বহুত দিন ভিডিও বনোৱাও নাই মানে কি তুমিনো কি কবা বহুত দিন ভিডিও বনোৱাও নাই কাৰণ কেলে কন্টেন্ট একো নাই ভাবিলো আজি ইনে কিবা এটা মানে কি কম কি নকম বল আজি পাছবেলা এবাৰ বোলো ভিডিওটো আৰম্ভ কৰি দিওঁচোন ষ্টাৰ্ট কৰি দিওঁ কি কম কি ন জিভাখন কেলে উলিয়াই আছে এতিয়া এয়া ভন্টি আমি মানে এতিয়া কি জানে না আমি এতিয়া ফটোশ্বুট কৰিলো ধুনীয়াকে কি ফটো মাৰিলো হে কৰিলো বা মই আপোনালোকক থাম্বনেইলত লগাই দিম বাৰু এনেকা কি ফটো মাৰিলো এই কিজন কি কৰিছ আকৌ তালে কেলে গৈছ তেনেকে নকবি আকৌ ধুনীয়াকে এটিটিউডত ধুনীয়াকে স্মাৰ্টলি ছোৱালীজনী থাকিব লাগে ন কি পৰিলা নে গলো পৰিলা নে কি তুমি পৰিলা কেলে পৰিছ তাই একেবাৰে আহিছিলি কেলে তই কেলে আহিছিলি তই আহিব নালাগে নহয় চাম বগৰীখিনি এবাৰ দেখাই দে ফ্ৰেণ্ডছক আমাৰ ৰাইজক এয়া ভন্টিয়ে ধুনীয়াকে বগৰী কুটিছে মই মাক দেখাই দিছোগে ৰব কোৰ মাৰি কি অৱস্থা হৈ পৰি আছে মই মাক দেখাই দিছোগে এক কেনেকে পৰি আছে চোলা খহি গৈছে অ মা তোমাৰ কি হ'ল এবাৰ ৰাইজক জনাই দিয়া কোৰ মাৰি বিছনাত পৰি আছে ইমানকে হেৰি কৰিলে বিষাইছে যদি কোৰ নেমাৰিলে হয় এতিয়া কোৰ মাৰি কেলে বিছনাত কৰিব লাগিব কাম নকৰিলে হ'ব নি বিষালে মই আকৌ কমিম তাৰপৰা ডক্টৰ ওচৰত গৈ পিনি বেজি খুচনকেইটা খাই ইফালে আকৌ বেছি হৈ যাব এইফালে জলকীয়া পুৰা ধামাকা হৈছে জলকীয়া এইফালে লৈ আন চকী বাহিৰত বহি খাম আমি এতিয়া বাহিৰত বহি বগৰী আমেজ ল'ম আমি এতিয়া আজাও গাইছ আজাও কাম ধামাকা কো চিঞৰ এটা দে গুলু উকি এটা দে ইমানকে চিঞৰিবলৈ পালে সিহঁতক একো নালাগে আমাৰ মই তিনিটালৈ যাম দেই আজি মই আপোনালোকক আমাৰ নিতাইখন দেখাম একবাৰ কি খাবি মোৰ পইচাই নাই চাওকচোন সেইদিনাখন মই 40 টকা এটা মোৰ পৰা লৈ মাৰিছে 40 টকা নহয় 60 টকা মোৰ পৰা ল'লে মোৰ পইচাই নাই হ'ব কিয় লাজ দিছে আকৌ এনেকে লাজ দিয়ে সেইদিনাখন 60 টকা এটা লৈ গৈছো 60 টকা এটা মোৰ পৰা লৈ গুচি গৈছেগে হ'ব বাকী হবা সেইফালে আমাৰ ৱাটাৰ চাপ্লাই এটা বনাই আছে এই কিবা নেদেখিব চাগে দেখাম বাৰু আমি বগৰী আমেজটো লৈ লওঁ অকমান এদিনাখন আমি চুকা টেঙা খালো গোটেই আমি পাৰ্টনাৰ আমাৰ গেং এইটো আমি চুকা টেঙা খালো সেইদিনাখন এদিন তাৰপিছতে আজি এতিয়া বগৰী খাম সেইদিনাখন ভিডিঅ' কৰিব নহ'ল আজি ভিডিঅ' কৰিছো হাত পুৰিব আকৌ চাবি জলকীয়া চা কেনেকে পিচিছে হাত পুৰিব ভালকে চাবোন মাৰি হাত ধুবি তাৰপৰা আমি এতিয়া ওলাই যাম নিতাইলে চাইকেল চলাই যাম আকৌ খোজকাঢ়ি গ'লে একো নহয় তো গাইজ এতিয়া আমাৰ বগৰী পাৰ্টি চলি আছে টি পাৰ্টি আমাৰ বগৰী পাৰ্টি এয়া খালো বগৰী পাৰ্টি
মজা লাগিছে টেঙা মিঠা নিমখ জ্বলা পাৰফেক্ট পাৰিছা তুমি পাৰিবা 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 বহিলা গলো গলু খাই কেনেকুৱা হৈছে এবাৰ খাই দে অকণমান তুমি খাই দেখা দিয়া অকণমান তুমিও খাই দেখা দিয়া খালে 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 চুবাই দেখাইবা এয়া ময়ো অকণমান খাই দিওঁ এতিয়া খাই দিয়া কেনেকুৱা লাগিছে খাই মজা বহুত মজা লাগিছে তো ফ্ৰেণ্ডছ এতিয়া আমাৰ বগৰী চেটেপ গোটেইখিনি শেষ হৈ গ'ল আমি গোটেইকেইটা খাই 4টা খাই মজা লাগিলে পুৰা কেনেকুৱা লাগিলে কোৱা তুমি এদিনো একো এটা নকৰা মন্তব্য এটা দিয়া আকৌ ৰাইজক কিবা এটা কোৱা তোমাৰ পৰা ৰাইজে জানিবলৈ বিচাৰে ন তুমি কেনেকুৱা পোৱা কি কথা গ'লো তেনেকৈ নাখায় মুখ লগাই দে দেখা কেনেকুৱা লাগিলে খাই ভাল লাগে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নকওঁ তই মোক ছাপোৰ্ট নকৰ অঁ কৈ দিম ডাঙৰ বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই বুলি কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা অঁ সেয়া আমাৰ বেমাৰী ওলাই আহিছে বাই বাই বগৰী খালা চুলি সোপা বান্ধচোন কেনেকুৱা লাগিলে মই বনাইছোঁ সেইটো ৱাটাৰ চাপ্লাই বনাই আছে এতিয়ালৈকে বনাই সম্পূৰ্ণ হোৱা নাই সেয়া মানুহে কাম লগাই আছে এতিয়া ৱাটাৰ চাপ্লাই মাতি পেলাই সেই কাষতে ঘৰ বনাইছে আমাৰ পৰিয়ালৰ খুৰাহঁতৰ হয় ঘৰ ওচৰ বনাইছে এতিয়া আমি কোন ৰেডি খুৰী আমি এতিয়া নিতা পাই গ'লো আহি থাকোঁতে সেইটোকে ভিডিঅ' নগ'লো কাৰণ ভিডিঅ'টো দীঘল হৈ যাব ন তো এয়া দোকান পোহাৰবোৰ দেখিবলৈ পাইছে ব্ৰইলাৰ দোকান এখন আছে এইফালে এখন ডাঙৰ ডাঙৰ দোকানবিলাক আছে এতিয়া কিছুমান সৰু আগতে ইমান নাছিলে দোকান আজিকালি এখনমান দোকান বহিছে বনায়ো আছে ষ্টুডিঅ' আৰু ভণ্টিহঁতৰ স্কুলৰ পোনে পোনে নিতাই পুখুৰীটো আছে আমাৰ যোনটো মেইন আমাৰ যিহেতু জেগাডোখৰ নাম নিতাই পুখুৰী তো নিতাই পুখুৰীটো আপোনালোকক মই দেখাই আছোঁ ৰ'ব সেইদিনাখন মই আপোনালোকক দেখাইছিলোঁৱে মই অকণমানকৈ তাৰপিছতে আজি বোলো ভালকৈ অকণমান হেৰিকৈ দেখাই দিওঁ দুইজনে চাই খোজকাঢ়ি গৈ আছে এতিয়া ভণ্টিহঁতৰ স্কুলৰ পোনে পোনে নিতাই পুখুৰীটো হয় তো চাই দেখাওকচোন সেইটো হৈছে আমাৰ নাট্য মন্দিৰটো কি বুলি কয় ভাগে এইটো কি ভৱন আছিলে পাহৰি থাকিলোঁ নহয় এইটো নাট্য মন্দিৰটো আমাৰ ইয়াত আগতে আৰ্টো শিকায় ডান্সো শিকায় গানো শিকায় মিটিঙো বহে ধুনীয়া কৰি দিছে এতিয়া এইফালে গৈ থাকিব লাগে এইফালে এনেকৈ আহি পিনি এইটোফালে এনেকৈ সোমাই এইফালেদি গৈ এখন সংগীত বিদ্যালয় খুলিছে নতুনকৈ এখন খোলা বেছি দিন হোৱা নাই এখন সংগীত বিদ্যালয় এইখন বহুত ডাঙৰ হয় এখন নাট্য মন্দিৰ এয়া দেখিছেনে নেট দি আছে নেট দি থৈ আছে নহয় এইটো হৈছে আমাৰ নিতাই পুখুৰীটো যথেষ্ট ডাঙৰ এইটো হৈছে নিতাই পুখুৰীটো আমাৰ সেইটো বজাৰ গৃহটো সেয়া বজাৰ গৃহ এইটো আমাৰ নিতাই পুখুৰীটো এইফালে পোনে পোনে এখন ভণ্টিহঁতৰ স্কুলখন নিতাই পুখুৰী কি হয় উচ্চ মাধ্যমিক বিদ্যালয় ন মজলীয়া বিদ্যালয় MV স্কুল কি হ'ল গেটকেইখন নাই যে এইখন হৈছে ভণ্টিহঁতৰ স্কুল সেইটো অফিচ ৰুম সেইফালে যাব পাৰি নি এইটো হৈছে অফিচ ৰুম সেইখন ভণ্টিহঁতৰ স্কুলখন গোটেই বন্ধ কিন্তু এতিয়া নতুনকৈ কিবা বনাই আছে চাগে এখন গেট বনাবলৈ লৈছে সেইফালে ভেটেৰিনাৰ আছে গৰু ছাগলী হস্পিটেলখন এখন ভেটেৰিনাৰখন এইটো গোটেই পুখুৰীটো নিতাই পুখুৰী এইফালে বজাৰ গৃহ এইফালে ভণ্টিহঁতৰ স্কুলখন তাৰপৰা গৈ থাকোঁ ব'লকচোন তো ফ্ৰেণ্ডছ এতিয়া আমি ফুচকা খাওঁ বুলি আহিছোঁ অলপমান ফুচকা খাই লওঁ এইলৈ চাই আকৌ লাজ কৰিছে আপোনাৰ তো ফুচকা খাই এতিয়া আমি ওলাই আহিছোঁ
এতিয়া মই যাবা স্কুলখন দেখাই দিলোঁ নহয় এতিয়া তো বাকী চাই থাকচোন বাৰু তো ঘৰ গুচি আহিছোঁ মানে কেলৈ ইমান গোটেইসোপা ঘূৰিবলৈ ইমান হেৰি নহয় গোটেই গাড়ী মটৰ আহি আছে ভয়ো লাগে অকলে অকলে তেনেকৈ যাবলৈ অকলে অকলে যোৱা অভ্যাস নাই তো সেয়া চাৰিআলি ফালে যাম বুলি ভাবিছিলোঁ অকণমান দেখাম বুলি ভাবিছিলোঁ কিন্তু এজনে নাযাওঁ বুলি ক'লে ভণ্টিয়ে তো সেইকাৰণে ঘৰলৈকে গুচি আহিছোঁ গুচি আহিব লগা হ'ল তো এতিয়া নেক্সট ঘৰত গৈ এতিয়া কি কৰোঁ কি নকৰোঁ দেখা গৈ থাকিম বিশেষ একো নকৰোঁ বা কাম বনটো নাই এনেই ঘৰত এতিয়া মোৰ খোৱা হৈছে আৰু তাৰপৰা একো কাম হোৱা নাই এতিয়া তো কৰিমনো কি মায়ে চববোৰ কৰে তো হাই এটা কৈ দিয়া লাজতে মৰিব তো সেয়াই আৰু আহি পুলটোৰ ওচৰ পাইছোঁহি সেইটো পুলটো আগতে বিয়া হোৱাৰ আগতে আমি সদায় সন্ধিয়া খোজকাঢ়িবলৈ আহোঁ মুঠতে ঘৰৰ পৰা এইডোখৰলৈকে মানে এইটোৱে পাই সীমা এইডোখৰ পৰা মানে ঘূৰিম আৰু অকণমান কেতিয়াবা এইফালে অকণমান আগলৈ এইফালেতো যাওঁ অকণমান যাওঁ বেছি ডোখৰ নাযাওঁ অকণমান সেইডোখৰলৈকে যাওঁ এইডোখৰ পৰাই ঘূৰোঁ আৰু আমি খুব ভাল লাগে আগৰ দিনবোৰ মনত পৰি যায় কিন্তু হ'লেও কি হ'ব এতিয়া ভুল মানে পলাই বিয়া হৈছোঁ যেতিয়া যিহেতু ভুল এটা কৰিছিলোঁ তো সেইকাৰণে বেয়াও লাগে এতিয়া নিজৰ গাতে ভুলটো কৰাৰ কাৰণে তো সেয়াই আৰু মনত পৰিলেওতো এতিয়া উপায় নাই এতিয়া এনেকৈ থাকিব লাগিব এতিয়া আমি ভণ্টিয়ে মই এনেকৈ ঘূৰোঁ আগতে বাহঁতৰ লগত বাহঁত থাকে চব থাকে তেনেকৈ আমি ফূৰ্তি ফাৰ্তা কৰি চিঞৰ-বাখৰ কৰি ৰাস্তাটো ঘূৰি ফুৰোঁ আৰু সন্ধিয়া সদায় ওলাই আহোঁ ফুৰিবলৈ বুলি এতিয়া নাই আৰু ভুল কৰিছোঁ যেতিয়া কোনো থাকিব এতিয়া তো সেইকাৰণে তো এতিয়া ভণ্টিয়ে মোৰ লগ আৰু না তো সেয়াই তো ফ্ৰেণ্ডছ এতিয়া ঘৰ আহি পাই গ'লোহি লাইটটো গুচি গ'লগৈ লাইটটো লগাইছোঁ চাইছোঁ লাইটটো নজলে নাই লগা এয়া আমাৰ শ্ৰীদেৱীক কেমেৰাটো ভাল উঠা নাই ফটো কোৱালিটিটো মানে কেমেৰাটো লগালে হেৰি নহয় মোৰ এনেকৈ ফ্লাছ জ্বলাই মানে ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ চকুত মোৰ মানে হেৰি কি বুলি কয় ফ্লাছটো অফ কৰি দিয়াৰ পিছত মানে চকুটো মই গোটেইখন কিবা ৰঙা কিবা কিবি দেখা নিচিনা লাগে তো সেইকাৰণে মই এনেকৈ মোৰ ভিডিঅ' বনাব নোৱাৰোঁ তো সেইকাৰণে লাইটটো আহি লওক আৰু অকণমান সন্ধিয়া হৈ যোৱাৰ পিছত ভণ্টিয়ে মই দুজনী ওলাই যাম হয় নাই তাৰপৰা তেতিয়া দেখাম আৰু আপোনালোকক তো ফ্ৰেণ্ডছ এতিয়া আমি সন্ধিয়া অলমষ্ট হৈ গ'ল দেখিবলৈ পাইছে সন্ধিয়া আন্ধাৰ হ'ল এতিয়া কেইটা বাজিলে 5:13 পথাৰ এয়া দেখিছেনে মুকলি পথাৰ গোটেই আমাৰ ভণ্টি আছে এয়া আজি বান্দৰী খুৰা ছোৱালী তো এতিয়া আমি গৈ আছোঁ ফুৰিবলৈ ৰাস্তাটো অলপমান ফুৰি আহোঁগৈ তো বেছি দূৰলৈ নাযাম আৰু এনেই অকণমান দূৰলৈকে যাম তাৰপৰা আহি পিনি চাহ তাহ খাম আৰু চাহ তাহ খাই মেলি আৰু মোবাইলতে বহি থকা হয় এনেও অনবৰতে মোবাইল চাই থকাই হৈ থাকে নেট খতম হৈ যায় 1.5 GB নেট মোৰ 1.5 GB নেট মোৰ খতম হৈ যায় কি খুটিয়াই আছোঁ ভিডিঅ' কৰিবলৈ লাজতে মই মানুহ আগতে তো চাই থাককচোন বা ক'লৈকে বেছি দূৰ নাযাম বা অকণমান দূৰ যাম তাৰপৰা ঘূৰিমেই সন্ধিয়া হ'ল যিহেতু আন্ধাৰ হৈছে তো চাই থাককচোন বা তো ফ্ৰেণ্ডছ ঘৰ আহিলোঁ অকণমান সময় হ'ল তাৰপিছতে এতিয়া চেণ্টাৰ ফ্ৰুটছটো চুবাই আছোঁ খাই আছোঁ তো ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰোঁ বুলি আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো বৰ বিশেষ ইমান কি কৰিছোঁ তেনেকৈ একো দেখাবলৈ নহ'লে বাট যিকণ পাৰিছোঁ আৰু অকণকৈ দেখাবলৈ ট্ৰাই কৰিলোঁ কেনেকুৱা পালে আমাৰ ঠাইডোখৰ মানে নিতাই পুখুৰীটো আপোনালোকক দেখালোঁ কেনেকুৱা পালে জনাব আৰু বগৰী চগৰী খাই অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ সেইটো সময় আপোনালোকক ভাবিলোঁ অকণমান ফূৰ্তি কৰিছোঁ যেতিয়ালৈ সেইটো মুমেণ্টটো আপোনালোকক অকণমান দেখাই দিওঁ তো সেয়াই তো যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব